নমস্কাৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ চাই ল'ব পাৰিব। আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম কুইজৰ 2 নম্বৰ পাৰ্টৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, অসমৰ জাতীয় জন্তু কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গড়। অসমৰ জাতীয় জন্তু গড়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা ACS কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমৰ প্ৰথম মহিলা ACS সুচিব্ৰতা ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় গছ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমৰ জাতীয় গছ হুলুং গছ। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, অসমৰ প্ৰথম মহিলা IAS কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমৰ প্ৰথম মহিলা IAS পাৰুল দাস, 1974 চন। কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় পক্ষী কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমৰ জাতীয় পক্ষী দেওহাঁহ। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, নীলাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত মন্দিৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভুৱনেশ্বৰী মন্দিৰ। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, অসমৰ জাতীয় ফুল কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমৰ জাতীয় ফুল কপৌ ফুল। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰটো অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো, হিন্দুসকলৰ পবিত্ৰ তীৰ্থভূমি পৰশুৰাম কুণ্ড ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশত অৱস্থিত। অসমৰ জাতীয় উৎসৱ কি? এইটো সকলোৱে জানে, অসমৰ জাতীয় উৎসৱ বিহু। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ঐতিহাসিক মালিনী থান অসমৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধেমাজিৰ চিলাপথাৰত ঐতিহাসিক মালিনী থান অৱস্থিত। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ শকুন্তলা, 1961 চনত প্ৰকাশ পাইছিলে আৰু পৰিচালক আছিলে ডক্টৰ ভূপেন হাজৰিকা। ঐতিহাসিক মহামায়া থান অসমৰ কোন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অসমৰ বিলাসীপাৰাত ঐতিহাসিক মহামায়া থান অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ জাতীয় জলচৰ প্ৰাণী কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমৰ জাতীয় জলচৰ প্ৰাণী শিহু। নেক্সট কুৱেশ্যন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাইটি, 1972 চনত প্ৰকাশ হৈছিল। প্ৰশ্নটোলৈ আগবঢ়াৰ আগতে আপুনি যদি মোৰ ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপুনি সৰ্বপ্ৰথমে চাবলৈ পায়। পিছৰ প্ৰশ্ন, আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আহোমৰ শেষ ৰজাজন স্বৰ্গদেউ পুৰন্দৰ সিংহ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ, ৰংঘৰ কোনে সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনত ৰংঘৰ সজাইছিল। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক ধন্যবাদ।